আপোনালোকে দুখীয়া মানুহ দেখিছে, কিন্তু কিছুমান দুখীয়া মানুহৰ হিষ্ট্ৰী আপোনালোকে নাজানে। মোৰ দেউতা আৰু মায়ে এবেলা খালে ৰাতি খাবলৈ পইচা নাথাকে তেওঁলোকৰ। 4-5জন দোকানীৰ লগত কথা পাতি পেলাই তেখেতৰ পানী বিক্ৰী কৰা আৰম্ভ কৰিলে। নমস্কাৰ, কুহিপাত চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ মই অসীম বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ দৰং মঙলদৈ অনুপম ডেকাৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী। প্ৰতিষ্ঠিত ব্যৱসায়ী অনুপম ডেকাৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ বিষয়ে কিছু কথা জানো আহক। এসময়ত দেউতাকে বেলেগৰ দোকানত বিক্ৰী কৰিছিল পানী। পৰিয়াল পোহপাল দিবৰ বাবে আনৰ ঘৰত ধুইছিল বাচন বৰ্তন আৰু ঝাৰু মাৰিছিল বেলেগৰ ঘৰ। এজন চাহাবৰ ঘৰত কাম কৰি পেলাই বাচন ধুইছিলে, কাপোৰ ধুইছিলে, ঘৰ ঝাৰু মাৰিছিলে। কিন্তু এদিন তেওঁলোকৰ দিন সলনি হ'ল। এতিয়া দেশৰ ভিতৰতে এটা বৃহৎ কোম্পানীৰ মালিক তেওঁলোক। আজি সেই কোম্পানীটোৱে ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট ORS প্ৰডাকশ্যন বিক্ৰী কৰি আজিও পানী বিক্ৰী কৰি আছোঁ আমি জনছন এণ্ড জনছনক। দৰং মঙলদৈৰ অনুপম ডেকাৰ সফলতাৰ কাহিনী এয়া। SR ডেকা এণ্ড কো প্ৰাইভেট লিমিটেডৰ সঞ্চালক অনুপম ডেকাই এক অনুষ্ঠানত ক'লে তেওঁৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী। মোৰ দেউতা নলবাৰীত আছিলে। আপোনালোকে দুখীয়া মানুহ দেখিছে, কিন্তু কিছুমান দুখীয়া মানুহৰ হিষ্ট্ৰী আপোনালোকে নাজানে। মোৰ দেউতা আৰু মায়ে, তেখেতৰ নাম সুনন্দৰাম ডেকা, SR ডেকা বুলি ক'লে প্ৰায় মানুহে ল'ৰা চামত চিনি পায়। এবেলা খালে ৰাতি খাবলৈ পইচা নাথাকে তেওঁলোকৰ। সেই গাঁও এৰি পেলাই মোৰ দেউতা মঙলদৈলৈ আহিল। মই চুমুকে কৈছোঁ, আহি পেলাই দেখিছে কিবা কৰি খাব লাগিব। দেখিছে মঙলদৈ কোৰ্টৰ কাষত DC অফিচৰ কাষত বহুত বিহাৰী আৰু বঙালী মানুহৰ দোকান কিছুমান আছিলে, চাহ দোকান। আৰু সেই চাহ দোকানত কিছুমান মানুহে ভাৰত পানী লৈ পেলাই, কান্ধত পানী লৈ পেলাই ভাৰত সেই দোকানবিলাকক বিক্ৰী কৰিছিলে। দেউতাই লগে লগে কি কৰিলে, তেখেতে নেক্সট দিনাখন 4-5জন দোকানীৰ লগত কথা পাতি পেলাই তেখেতৰ পানী বিক্ৰী কৰা আৰম্ভ কৰিলে। সেই যাত্ৰা আৰম্ভ। তেতিয়া পানী বিক্ৰী কৰি সেই টকাতে কিন্তু মাক বাপেকক টকা পঠাব পৰা নাছিলে। তাৰপিছত এজন চাহাবৰ ঘৰত, তেতিয়া ইষ্ট ইণ্ডিয়া ৰুল কোম্পানী আছিলে, এজন চাহাবৰ ঘৰত কাম কৰি পেলাই বাচন ধুইছিলে, কাপোৰ ধুইছিলে, ঘৰ ঝাৰু মাৰিছিলে। তেনেকৈ অলপ পইচা আজি পেলাই তেওঁ পিতৃ মাতৃক পঠাইছিলে। মোৰ মৰমৰ টিংখংবাসী ৰাইজ, মোৰ মৰমৰ 7 চিষ্টাৰ্ছ, আমি আছোঁ ইয়াত। যিটো কোম্পানীয়ে, যিজন ফাউণ্ডাৰে এদিন পানী বিক্ৰী কৰি খাব লগা হৈছিলে, আজি সেই কোম্পানীটোৱে ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট ORS প্ৰডাকশ্যন বিক্ৰী কৰি আজিও পানী বিক্ৰী কৰি আছোঁ আমি জনছন এণ্ড জনছনক। আজিও কিন্তু পানীয়ে বিক্ৰী কৰি আছোঁ আমি। কিন্তু সেই পানীটো হৈছে টেট্ৰা পেকত। আপোনালোকে প্ৰত্যেক ফাৰ্মাচীত, কিংখঙৰ হওক, ডিব্ৰুগড়ৰ হওক, গোটেই ফাৰ্মাচীত পাব যে ORSটো দোকানে দোকানে আছে। সেইটোও পানী, আৰু সেইটোও পানী আছিলে। এই পানীটোৰ 200 ml দাম 40 টকা, আৰু সেই পানীটোৰ 1 টিঙৰ দাম আছিলে 1 অনা। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ, আমি যেতিয়া কওঁ যে এখন ৰাজ্য মেৰুদণ্ড, বেকবোন, বহুত মাক বাপেকে ইয়াতে সৰু সৰু ল'ৰা ছোৱালী লৈ আহিছে। মই দেখিছোঁ স্কুলৰ ল'ৰা ছোৱালী আছে, কলেজৰ ল'ৰা ছোৱালী আছে ইয়াত। মেৰুদণ্ড বুলি ক'লে কিন্তু মানুহৰ মেৰুদণ্ড বুলি ক'লে আমি কওঁ মেৰুদণ্ডডাল ভাল হ'লেহে আমি চিধাকৈ খোজকাঢ়ি যাব পাৰিম, বা আমাৰ মেৰুদণ্ডডাল ভাল হ'লে আমি সবল হৈ থাকিব পাৰিম। কিন্তু যদি আপোনাৰ ৰাজ্যখনে যদি দুৰ্বল হৈ যায়, সেইডাল মেৰুদণ্ড কোনে ঠিক কৰিব? গতিকে মেৰুদণ্ড, বিজনেছ ইজ দ্য বেক বোন অফ এনি ষ্টেট ইন দি কাণ্ট্ৰি। যদি বিজনেছ নাথাকে, সেইখন ষ্টেট হ'ব পাৰে, এখন কাণ্ট্ৰি হ'ব পাৰে, এখন ডিষ্ট্ৰিক্ট হ'ব পাৰে, মেৰুদণ্ড কিন্তু একদম দুৰ্বল। গতিকে মই ইয়াৰ পৰা অনুৰোধ কৰিম, আপোনালোকে আমাৰ এটা সৰু ষ্টৰী গম পালে, ক'ৰ পৰা আহি আমি আজি ক'ত আহিলোঁ। বিমল বৰা ছাৰে ক'লে, মিছা কথা কোৱা নাই,
চব সঁচা কথাই কৈছে মই ছাৰক ভাল লগাবৰ কাৰণে কোৱা নকওঁ আৰু এটা কথা কওঁ আপুনি যিটো ছাবষ্টেচন তাত দি থৈ আহিছিলে আমি সেই ছাবষ্টেচনটো আৰু 3 মাহৰ পিছত ই চলিব এইটো হ'ল আপোনাৰ মে মাহ আপুনি আগষ্টৰ পৰা তাতে আৰু 50 লাখ টকা ৰিভিনিউ পাব গতিকে মই এইখিনি ক'ব বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক চাকৰিৰ ফালে মুখ হ'ব নিদিব চাকৰি কিন্তু ইমান নোলায় আজি চাওক আজি এখন ষ্টেট আজি গুজৰাটৰ কথা চাওক আপোনালোকে অন্ধ্ৰপ্ৰদেশৰ কথা চাওক আমাৰ কাষত বাহুবলী বহি আছে মই 2007 চনত কণী কিনিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশত গৈছিলোঁ টানাকু বুলি এটা জায়গা আছে সেই টানাকুত গৈছিলোঁ টানাকুৰ পৰা 2007 চনৰ পৰা আমাৰ কণী আহে তাৰ পৰা আজিৰ দিনটোত মোক ডেইলি 2 লাখৰ ওপৰত কণী লাগে তাৰমানে 2,25,000 মান কণী লাগে এতিয়া মই যদি হঠাৎ ক'ব যাওঁ ইয়াত যে এখেতসকলে বনাইছে প্ৰিমিয়াম এগছ আমাক লাগে জেনেৰেল এগছ গতিকে মোৰ লগত যদি কোনোবাই টাইপ কৰিব বিচাৰে মোৰ লগত যদি কয় যে আমি কণী সাপ্লাই দিব পাৰিম মই এইটো ষ্টেজৰ পৰা এইটো মঞ্চৰ পৰা কৈছোঁ মই বন চাইন কৰি দিম যে যিমান দিনলৈ আমাৰ কোম্পানী থাকিব আপোনাৰ কণী মই সিমান দিনলৈ কিনি থাকিম আপোনালোকে ৰাইজ ল'ৰা ছোৱালীবিলাকক মেৰুদণ্ডডাল ঠিক কৰক সেই মেৰুদণ্ড হৈছে বিজনেছ এণ্টাৰপ্ৰাইজ নহ'লে কিন্তু আমি দেশ আগবাঢ়িব নোৱাৰোঁ আমাৰ প্ৰত্যেকটো ব্যক্তিৰে কৰ্তব্য আজি বিমল বৰা ছাৰক মই ধন্যবাদ দিছোঁ যে এখন অকল এই বিহু ফাংচন হৈ থকা নাই ইয়াত বিভিন্ন ধৰণৰ আইডিয়া লৈ কনচেপ্ট লৈ পেলাই প্ৰত্যেকটো ব্যক্তিক ইয়াতে মাতি অনা হৈছে মই মঙলদৈৰ পৰা আপোনালোকে চিন্তা কৰক য'ত মঙলদৈৰ পৰা কিংখন আহি পাওঁতে 12 ঘণ্টা লাগে তথাপিতো মই আহিছোঁ এইকাৰণে আহিছোঁ যে কিবা যদি অকণমান আমাৰ এক্সপিৰিয়েঞ্চৰ কথা কৈ পেলাই আহি থকা ল'ৰা ছোৱালীবিলাকক অলপমান যদি আমি অনুপ্ৰেৰিত কৰিব পাৰোঁ 10% যদি ওলাই আহে আমাৰ কাৰণে সাফিচিয়েণ্ট মই ভাবোঁ যে অনুপম ডেকাৰ যোনটো কাহিনী ক'লে এইটো এটা জীয়া কাহিনী বাস্তৱ কাহিনী আৰু যাক আমি কওঁ যে ছাকচেছ ষ্টৰী আৰু এই ছাকচেছ ষ্টৰীটো মই ভাবোঁ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে এটা প্ৰেৰণা হ'ব কাৰণ তেওঁ যোনটো কথা কৈছে যে কোনো কাম অসম্ভৱ নহয় যদি ক'ৰবাত এটা ফ'কাছ থাকে ক'ৰবাত যদি বিজনেছ চেন্সটো থাকে আমি যদি ভাল ধৰণে তাক ইউটিলাইজ কৰোঁ নিশ্চিতভাৱে ছাকচেছফুল হ'বই বুলি ক'ব পাৰি আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাক আৰু আপুনি আগুৱাই যাওক আমি সেই কামনা কৰিছোঁ